আচ্ছা, আজি পুৱতি নিশা প্ৰায় 3:30 বজাত পশ্চিম মইদাবাৰী নিষ্টাপ কৰিলে। কৈ পেলাই আপোনাৰ দুৰাভাংগা যিটো বিল, তাতে দুৰাবান্ধি বিলৰ তাতে এজন মানুহ নামটো মফিজ আলী, তাৰ ঘৰত আৰু তাৰ বাৰীত টোটেল মানে নিচাযুক্ত টেবলেট নাম হৈছে ট্ৰেমাডল নাইট্ৰেজেপাম 137 পাই তেওঁ জব্দ কৰে। লগতে কোডেন ফচফেট চিৰাপ টোটেল 50টা বটল, আৰু লগতে হিৰইনৰ মানে ছাছপেক্টেড টু বি হিৰইন কণ্টেইনাৰ 5টা পায়, আৰু উইথ কেছ ৰুপিজ 5,500 টকা পাই ওচিয়ে জব্দ কৰে, আৰু তেওঁলোকক সোধপোছৰ কাৰণে থানালৈ আনে। আৰু এই ৰিগাৰ্ডিঙত পশ্চিম মইদাবাৰী তেওঁ এনকুৱাৰী কৰি আছে আৰু এটা কেছ ৰেজিষ্টাৰ কৰিছে, কেছ নম্বৰ 232/21 আণ্ডাৰ ছেকশ্যন 21A, 22C, 25 NDPS Act। আৰু ইয়াৰ লগত আৰু মানুহ জড়িত থাকিব পাৰে, আমি এনকুৱাৰী কৰি আছোঁ, পালে আমি এইটো কৰায়ত্ব কৰিম।